নমস্কাৰ এক বিশেষ খবৰ লৈ ষ্টুডিঅত মই নিহাৰিকা নিৰ্লজ্জ অকৰ্মণ্য বিতৰ্কিত যিয়ে নকক কিয় শেষ নহব ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ ক্ষেত্ৰত তাৰ মাজতে এবাৰ ৰাইজৰ মুখে মুখে মুৰ্গীচুৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম মুৰ্গীচুৰ আমি কোৱা নাই ঢিং সমষ্টিৰ ৰাইজৰ কোৱা কথা এয়া মুখ খুলিলে সাম্প্ৰদায়িক মন্তব্য ফেচবুকত গলে বিতৰ্কিত পোষ্ট কাম কৰিলে দুৰ্নীতিৰ পাহাৰ আৰু এতিয়া সমষ্টিত গলে ৰাইজৰ পহু খেদা খোৱা এইজনেই ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম বিতৰ্কিত মন্তব্য কৰি জেল খাটি অহাৰ গোন্ধ শৰীৰৰ পৰা নৌ যাওঁতেই পুনৰ এজন মহা বিতৰ্কিত বিধায়কে লগত ভুৱা CRPF বাহিনীলৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ 10টা বছৰে বিতৰ্ক সাম্প্ৰদায়িক মন্তব্য আৰু দুৰ্নীতিৰে ৰাইজৰ চকু কপালত তলা এইজন বিধায়কে ৰাজনীতিৰ বাবে কিমান তললৈ যাব পাৰে হয় ৰাজনীতিৰ বাবে ঢিঙৰ মহা বিতৰ্কিত বিধায়ক আমিনুল ইছলামে যে সকলো কৰিব পাৰে সেয়া পুনৰবাৰ প্ৰমাণ হ'ল বিগত 10টা বছৰে এইগৰাকী অকৰ্মণ্য বিধায়কে নিজ সমষ্টিতে কিমানবাৰ ৰাইজৰ পহু খেদা খালে তাৰ নাই কোনো হিচাপ এবাৰ পুনৰ একেই অৱস্থা বিধায়ক আমিনুল ইছলামৰ যেনিয়ে ভূত বিচাৰি যায় তেনিয়ে কেৱল বাধা নাইবা পহু খেদা 10টা বছৰে সমষ্টিত কি কৰিলে এইজন বিধায়কে সেয়া আমি চাগে কোৱাৰ প্ৰয়োজন নাই যাৰ বাবে এবাৰ ভুৱা CRPF বাহিনীলৈ গাঁৱে গাঁৱে ভূত ভিক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমিনুল ইছলামৰ আগে পিছেও এইগৰাকী বিধায়কে জিপচি গাড়ীত ভুৱা CRPF বাহিনীৰ দল লৈ চলাই আহিছিল নিৰ্বাচনী প্ৰচাৰ অৱশেষত ভুৱা CRPF বাহিনী সজাই সৰ্বসাধাৰণক ভয় দেখুৱাব গৈ নিজেই ভুৱা বাহিনীসহ পহু খেদা খালে ঘটনাটো ঢিং সমষ্টিৰ মৈৰাবাৰী প্ৰশাসনৰ বিনা অনুমতিত মঙলবাৰে ভুৱা CRPF বাহিনীসহ ৰেলী কৰি মৈৰাবাৰীত উপস্থিত হোৱাৰ লগে লগেই সহস্ৰাধিক ৰাইজে সৃষ্টি কৰে এনে পৰিস্থিতি ক্ষুব্ধ ৰাইজে বিধায়ক আমিনুলক কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰে ভুৱা CRPFৰ দল ভুৱা CRPFৰ আক্ৰমণত আহত কেইবাজনো সাধাৰণ লোক তাৰ পাছতে উত্তেজিত ৰাইজে পহু খেদা দিলে বিধায়ক ইছলামসহ ভুৱা CRPF বাহিনীৰ দলটোক এফালে ৰাইজৰ পহু খেদা খাই মানুহৰ ঘৰত বন্দী হ'ল আমিনুল আনফালে পলাই পত্ৰং দিলে CRPF বাহিনী আজি 4 দিন ধৰি তেখেতে বগা ৰঙৰ দুখন জিপচিত 12জন যুৱক লৈ তেওঁৰ দেহৰক্ষী সজাই সমষ্টিৰ চুকে কোণে গৈ আছে সকলো ৰাইজৰ ধাৰণা আছিলে যে হয়তো তেওঁ এই নিৰাপত্তাৰক্ষী লাভ কৰা বুলি কিন্তু যোৱাকালি যেতিয়া পদযাত্ৰা কৰি আছিলে অনুমতি অবিহনে বেআইনীভাৱে সেই সময়ত স্থানীয় সচেতন ৰাইজে প্ৰত্যক্ষ কৰিছে যে CRPFৰ সাজ পৰিধান কৰা যুৱক কেইজনৰ তাৰে দুজন যুৱকৰ চুলি দীঘল দেখা পাই ৰাইজৰ সন্দেহ উপজে আৰু ৰাইজে তেওঁলোকক আবদ্ধ কৰাৰ চেষ্টা কৰাৰ সময়তে আমাৰ বিধায়ক সাহেবক ৰাইজে এক কথাত ক'ব গ'লে পহু খেদা দিয়ে লগে লগে আৰক্ষী উপস্থিত হৈ ভুৱা CRPFৰ বাহন জব্দ কৰে অৱশেষত আৰক্ষী বাহিনীৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুখতাৰে ৰাইজক হাতজোৰ কৰি শান্ত কৰে